কিদৰে মহাপ্ৰভু শিৱৰ ক্ৰোধৰ পৰা বীৰভদ্ৰৰ জন্ম হৈছিল, দক্ষ যজ্ঞ কিদৰে লণ্ডভণ্ড হৈছিল, দক্ষই নিজৰ অহংকাৰত মত্ত হৈ যিবোৰ কাৰ্য কৰিছিল তাৰ পৰিণাম স্বৰূপে কি ঘটিছিল তাৰ সুন্দৰ বিৱৰণ আজি আলোচনা। যোৱা সপ্তাহৰ অকণমান মনত পেলাই লৈছো, দক্ষৰ যজ্ঞত উপস্থিত হৈ সতীয়ে নিজৰ স্বামীৰ যজ্ঞৰ ভাগ নথকা আৰু পৃথিৱীৰ পৰা স্বামীৰ কৰ্তব্য আৰু নিন্দা শুনি সেই যজ্ঞতে সিদ্ধান্ত লৈছিল, যিটো সিদ্ধান্ত দেৱ সমাজৰ বাবে নাইবা বিশ্ব ব্ৰহ্মাণ্ডৰ বাবে এক ভয়ংকৰ সিদ্ধান্ত। এগৰাকী সুস্থ পতিব্ৰতা নাৰীয়ে কিছু আগলৈকে দেৱ সমাজত উপস্থিত থাকি কথোপকথন কৰি মুহূৰ্তৰ ভিতৰত 6 চক্ৰ সাধনৰ জৰিয়তে পানত্যাগ কিদৰে কৰিছিল সুন্দৰ বিৱৰণ ইতিমধ্যে আমাৰ হৈ গৈছিল। সতী দেৱীয়ে এটাই সিদ্ধান্ত লৈছিল, দক্ষৰ নিচিনা এজন দাম্ভিক পুৰুষৰ জীয়াৰী হিচাপে তেওঁ নিজকে পৰিচয় দিবলৈ লজ্জিত হৈছিল। তেওঁ দেউতাকক কৈছিল, হেৰা প্ৰজাপতি দক্ষ, আপোনাৰ কন্যা হিচাপে জীয়াই থাকিবলৈ মোৰ মুহূৰ্ত মানুহ ইচ্ছা নাই, কাৰণ এগৰাকী পতিব্ৰতা স্ত্ৰীয়ে নিজৰ স্বামীৰ নিন্দা কেতিয়াও সহ্য কৰিব নোৱাৰে। ভক্ত হিচাপেও বৈষ্ণৱৰ নিন্দা শুনাটো ঘোৰ অপৰাধ, আৰু তাৰ প্ৰায়শ্চিত্ত এটাই আছিল, হয় সেই স্থান ত্যাগ কৰা, নহয় প্ৰাণ ত্যাগ কৰা। সতীয়ে স্থান ত্যাগ কৰাৰ চিন্তা কৰা নাছিল, কাৰণ দক্ষ যজ্ঞৰ পৰা ওলাই গৈও তেওঁ নিজৰ স্বামীকে মুখ দেখাব লাগিব। যাইবাব নাই যদি আখান তথাতে এৰিবেগ আপোন প্ৰাণ, তেবেকে হুৱে প্ৰায়শ্চিত্ত আতি দক্ষৰ যজ্ঞত কহিলা পাতি। ঠিকে আছে, দক্ষৰ যজ্ঞৰ পৰা তেওঁ ওলাই যাওক, কৈলাশলৈ গৈ সেই স্বামী নিন্দা কৰা কাণকেখনেৰে শৰীৰটোৱে তেওঁ স্বামীৰ আগত দেখা দিব নোৱাৰে। এগৰাকী পতিব্ৰতা স্ত্ৰীৰ ইমান ডাঙৰ নিদৰ্শন সতীৰ বাহিৰে পৃথিৱীৰ ক'তো বিচাৰি পোৱা নাযায়। শেষত নিজৰ 6 চক্ৰ সাধনৰ জৰিয়তে মূলাধাৰৰ পৰা আমাৰ ইয়াতে দিয়া নাছিল,
আমি পাইছিলো মণিপুৰ চক্ৰৰ পৰা। মণিপুৰ অনামত বিশুদ্ধি আৰু আজ্ঞা চক্ৰ, 4টা চক্ৰ সাধন কৰি প্ৰাণ অপান বায়ু একত্ৰিত কৰি সেই সভাতে সতীয়ে প্ৰাণ ত্যাগ কৰাৰ লগে লগে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডত হাহাকাৰ সৃষ্টি হৈছিল। প্ৰকৃতিৰ এনেকুৱা ভাৰসাম্য নাইকিয়া হোৱা অৱস্থা হৈছিল। সাগৰে ডাঙৰ ডাঙৰ গৰ্জন কৰি ঢৌৰ সৃষ্টি কৰিছিল আৰু গ্ৰহ নক্ষত্ৰবোৰেও নিষ্প্ৰভ হৈ উঠিছিল। দেৱ সমাজে গম পাই গৈছিল যে আমাৰ দুৰ্যোগ অহাটো নিশ্চিত। আৰু এই সময়ত সতীয়াৰ নগৰ যুৱ শিৱৰ অনুচৰসকলে দক্ষক যজ্ঞ ধ্বংস কৰিবলৈ আৰু প্ৰাণদণ্ড দিবলৈ আগবাঢ়োতে ভিগুৱে কি কৰিছিল, মন্ত্ৰৰ জৰিয়তে বিহু নামৰ এজন শক্তিশালী দেৱতাৰ সৃষ্টি কৰি সকলোকে পৰাভূত কৰি পেলাইছিল আৰু পলাই পত্তন দিছিল সেই কৈলাশৰ অনুসৰ্গত। কিমানতে আমাৰ সামৰিছিল। আজি গুৰুজনাই সুন্দৰভাৱে ঝুমুৰি ছন্দত পঢ়ি গৈছে, উল্লেখ কৰিছে। শুনা কুৰুপতি ধীৰ, পাছে কথা গোসানীৰ 4 নন্দ প্ৰাণপতি কুলিয়া দক্ষপতি, পাছে দেৱ ঋষিৰাজ শংকৰৰ সভামাছ প্ৰৱেশিলা আতিবেগে কহিলন্তৰ পেহিছেগে। যি গোটেই সমস্ত ঘটনা ঘটি গল, এই কথাখিনি জনাবৰ বাবে নাৰদ দেৱৰাজ ঋষি, যে ঋষি দেৱৰাজ নাৰদ কৈলাশলৈ গুচি গল। কৈলাশত ধ্যানস্থ হৈ থকা শিৱৰ আগত দক্ষৰ যজ্ঞ লোৱা অথন্তৰ তেওঁ বৰ্ণনা কৰিছে। কি বুলি কৈছে? দণ্ডৱতে পৰিণামী বুলন্ত পুনিও স্বামী, অথন্তৰ বাটাশয় নয়ো শুনা মহাশয়। হে মহাপ্ৰভু শিৱ, দক্ষৰ যজ্ঞত যি বিপদ ঘটি গল, অথন্তৰ ঘটি গল, শুনাচোন। উল্লেখ কৰিছে, এৰিলন্ত সতী প্ৰাণ দক্ষৰ বিদ্যমান, যজ্ঞত তোমাৰ ভাগ নেদেখি কৰিলা লাভ। দক্ষৰ যজ্ঞত তোমাৰ স্থান দেখা নাপায়, সতী অতি মুখত ম্ৰিয়মান হৈছিল। দক্ষৰ সভাতে দক্ষক সংগ্ৰাম কৰিছিল আৰু প্ৰাণ ত্যাগ কৰিছিল। দক্ষক আক্ষেপ কৰি গৈলাসতী প্ৰাণে মৰি যত যত ভৃত্যগণ সভাকো কৰিলা চান। অকল সিমানেই নহয়, সতীয়াই প্ৰাণ ত্যাগৰ পিছত তেওঁৰ লগত যোৱা অন্য সমান্তবোৰে আইগৰাকীৰ প্ৰাণ ত্যাগত অতি মৰ্মাহত হৈ যেতিয়া দক্ষক মাৰিবৰ কাৰণে আগুৱাই গৈছিল, সেই অনুচৰবিলাককো ভয়ংকৰ শাস্তি দিয়া হল, পলাই পত্ৰম দিব লগা হল। কোনে শাস্তি দিয়াইছিল? উল্লেখ কৰিছে, ভিগু হাতে চুব ধৰি কুণ্ডত আহুতি কৰি শশীলা দেৱতা চাই, দেখি তো কেনা হয়, পাছে সেই দেৱৰকী তোমাৰ অপেনাত পকি লগাইলে উপমিক পলাই গৈল দুখুদি। ভিগুৱে ঘটনাৰ যি পৰিস্থিতিলৈ গৈ আছে গম পাইছে যে অলপ পিছতে এই যজ্ঞত নানা অহংকাৰৰ সৃষ্টি হব, ভয়ংকৰ বিপদৰ সন্মুখীন হব দক্ষ আৰু দেৱতাসকল। ভিগুৱে নিজৰ তপস্যাৰ বলেৰে কুণ্ডক আহুতি দি যে সেই দেৱতাসকলৰ অন্যান্য দেৱতা কিছুমানৰ সৈতে সৃষ্টি কৰি বিভোগ সৃষ্টি কৰি তেওঁলোকৰ মাজত যুদ্ধ কৰাই দিলে। সেই দেৱতাসকল ইমান পৰাক্ৰমী আছিল যে তোমাৰ সৈন্য সমানলৈ তাক পিছিব নোৱাৰি দক্ষিণ পলাই পত্ৰম দিছে। আনে নালাগে, তোমাৰ অনুচৰসকলক বহু অত্যাচাৰো কৰিব। কহিলো তোমাক হবে যেন জুৱাই কৰাইবে, এই পাছে কথা শুনি ক্ৰোধিলন্ত ফুলবাণী।
তোমাৰ আগত তাত হোৱা ঘটনাটো বৰ্ণনা কৰিলো। এতিয়া তুমি যি ভাল লেখা তাকেই কৰা। আৰু ফুলবাণীয়ে যেতিয়া নিজৰ ভাৰ্যাৰ মৃত্যুৰ বাতৰি গম পাই গ'ল, লগে লগে তেওঁ ক্ৰোধত জ্বলি উঠাৰ পিছত সেই পত্নী হত্যাৰ প্ৰতিশোধৰ বাবে নিজৰ সম্বন্ধত শহুৰ হলেও যজ্ঞত প্ৰবিষ্ট হৈ থাকিলেও যি ভয়ংকৰ দৈত্যৰ সৃষ্টি কৰিছিল, কোনো কাৰণতে ভোলানাথে পৰাপক্ষত খং নুঠাই। তেওঁৰ যদি কেনেবাকৈ খং উঠি ৩ নম্বৰ চকুটো মেল খাই গ'ল, ভয়ংকৰ কালাগ্নি বুলি কোৱা হৈছে, কাল অগ্নি, এনেকুৱাকে সেই অগ্নি ওলাব যে গোটেই বিশ্ব ব্ৰহ্মাণ্ডক দহি দিয়ে। এইটো প্ৰলয়ৰ সময় হয়। পৰাপক্ষত তেওঁ খং নুঠে, সেইকাৰণে ভোলানাথ বুলি কোৱা হয়। যে যি কৈ থাকে তেওঁ কেতিয়াও কাকো গুৰুত্ব নিদিয়ে। কিন্তু নাৰদে যিটো খবৰ দিলে, এইটো আৰু সাধাৰণভাৱে তেওঁ স্থিৰে থাকিব পৰা নাই। সতী দেৱীক কথাই তেওঁ নিজেও অকণমান ভয়ে আছে। কি বা হয়, কাৰণ আগন্তুক কথাটো তেওঁ শংকা কৰি আছে, যদি দক্ষৰ যজ্ঞত তেওঁৰ অপমানিত হয়, সতীয়ে প্ৰাণ ধাৰণ কৰি থাকিব নোৱাৰিব। এটা শংকা লৈ তেওঁ আছে। কিন্তু যেতিয়া নাৰদৰ মুখেৰে তেওঁ সম্যকভাৱে জানিব পাৰিলে সতীয়ে প্ৰাণ ত্যাগ কৰিলে, তেওঁৰ সময় ভ্ৰমকত একো নাই হৈ গ'ল। উল্লেখ কৰিছে, নাৰদৰ বাক্য গাৱে জ্বলিল অগণি গাৱে, তনু নুহি কয়তিৰ ক্ৰোধত বহৈ নেই। চকু ৰঙা হৈ গৈছে, গোটেই শৰীৰ কঁপি উঠিছে। আৰু খঙৰ ধমকত তেওঁৰ বাঘৰ ছাল ফুলি যোৱা বুলি উল্লেখ কৰিছে। যি জটা আছিল, জটাত পাছতে মেৰাই থৈ দিয়া যায়, জটাও ফুলকি গৈছে। খঙৰ ধমকত ফুলকি যোৱা জটা বুলি ক'লে আপোনালোকে গম পাইছে, আমাৰ যি চুলি আছে, এই চুলিবোৰ খনি নোসোমায়, খনিয়াব নোৱাৰে। চুলিবোৰ নিজে নিজে জাপ খাই এটা এটা লাৰুৰ নিচিনা হৈ যায়, জট বুলি কোৱা হয়। দেখিছে আপোনালোকে কিছুমান যিসকলৰ বাবা আহি যায়, তেওঁলোকৰ সৰু সৰু হয়, কেতিয়াবা মহিলাসকলৰো হয়। সেই জটাডালৰ এডাল ছিঙি মাটিলৈ মাৰি এই যে শিৱপ্ৰভুৱে নিজৰ জটাডালৰ এটা পাৰ্ট ছিঙি মাটিলৈ মাৰি পঠাল, এনেকুৱা এটা ভয়ংকৰ শব্দ কৰিছে, তাতে এজন ভয়ংকৰ পুৰুষৰ জন্ম হৈ গ'ল। যিজন পুৰুষৰ আকৃতি দেখাত অৱয়ব শিৱ নিচিনাই, কিন্তু অতি ভয়ংকৰ। ত্ৰিনেত্ৰ আছে শিৱৰ নিচিনাই, শৰীৰৰ ৰং শিৱৰ দৰে, শিৱৰ পৰা জন্ম হোৱা দ্বিতীয় শিৱৰ বুলি অনুভৱ কৰিব পাৰি। উল্লেখ কৰিছে যে মাথে জটা তুলসিল শৰীৰক আৱৰিল, বাগছাল গতিহন্তে পৰিল সুকীয়া তৈতে। অগ্নি বিদ্যুতৰ সম জলে জটা নিৰুপম, চিন্তিতাৰ একোটা আজৰি পেলাইলা জটা, জটাৰ এটা খণ্ড ছিঙি পেলাইলা। দৰ্শন প্ৰকৃতি হাকি উঠিলন্ত মহাজকী, দিলা ধূৰ আকাশ দকু দেখ ঢাকিলে। এনেকুৱা এটা ভয়ংকৰ শব্দ হৈছে, দকু দিশ বিয়পি সকলোৰে কাণ তাল কৰি গৈছে এই বীৰভদ্ৰৰ জন্মৰ সময়ত। কাৰণ উৎপত্তি হৈছে ক্ৰোধৰ জৰিয়তে। খঙৰ ভ্ৰমকত জন্ম হোৱা এজন ভয়ানক দৈত্য। উল্লেখ কৰিছে, পাছে কেহি জটা মাজে পুৰুষ এক মহা আছে, উপজিল ভয়ানক দেখি যেন কালান্ত। দেখোতে ভয় লগা দৃশ্য। মেৰু পৰ্বতৰ সমান ওখ, হাতৰ সংখ্যা দিছে ১০২খন হাত নহয়,
1000 হাত লৈ জন্মগ্ৰহণ কৰিছে। 1000 হাত, প্ৰতিখন হাততে তীক্ষ্ণ বিভিন্ন ধৰণৰ ধাৰাল অস্ত্ৰৰে ভৰি আছে। উল্লেখ কৰিছে যেন কৃষ্ণ পৰ্বতেক বাহুতাৰ হাজাৰেক হাত মেলি স্বৰ্গ পাৱে গাখীবেক যেন চাৱে। ইমান ভয়ংকৰ ওখ হাতখন মেলিয়ে স্বৰ্গ যেন ঢুকি পাব। তাকো হাত আছে কিমান? 1000 বুলি কোৱা হৈছে। 3 গোটা সূৰ্য যেন ত্ৰিতয়ন নয়ন তেন মেৰু সিংহ সমসৰ দন্ত ছয় তীক্ষ্ণতাৰ। মহাপ্ৰভু শিৱৰ ত্ৰিনেত্ৰ বুলি আমি সকলোৱে জানো, যাৰ কাৰণে ত্ৰিনয়ন বুলি কোৱা হয়। মানে 3 নয়ন মানে চকু। এই ত্ৰিনেত্ৰৰ 3 নম্বৰ নেত্ৰটো হৈছে ভয়ংকৰ মহাপ্ৰলয়ৰ সূচনা কৰে। ঠিক শিৱ প্ৰভুৰ যিদৰে 3টা নয়ন, এই জন্ম হোৱা ব্যক্তিজনৰ 3টা চকু বিদ্যমান। আৰু উল্লেখ কৰিছে যে তেওঁ মেৰু সিংহৰ সমান বিশাল এটা আকাৰ। দাঁতবোৰক উল্লেখ কৰিছে ধাৰাল ডাঙৰ জন্তুৰ নিচিনা ধাৰাল দাঁত। দেখোঁতে সৰ্বসাধাৰণ মানুহৰ গা শিয়ৰি গৈছে। আৰু এওঁৰ উৎপত্তি হৈছে যে শিৱৰ প্ৰিয় প্ৰাণা পতিব্ৰতা ভাৰ্যা সতীৰ মৃত্যুৰ প্ৰতিশোধৰ বাবে। মহাভাগৱত এই কাৰণেই সৌন্দৰ্যময় যে পৰম প্ৰভুৰ লীলাবোৰ ইয়াতে গাথা হৈ আছে। এই লীলাবোৰ কলিৰ মনুষ্যই শ্ৰৱণ কৰোঁতে 3টা তাপ দূৰ হয়। গৃহ সংসাৰত থাকিলে আমাক কিছুমান সমস্যাই আগুৰি ধৰে, মনটোক আমাক কেতিয়াবা দুৰ্বল কৰি তোলে। কিন্তু সাধুৰ সংগত মহাভাগৱত শ্ৰৱণৰ জৰিয়তে আত্মাত যিমানবোৰ বেয়া কলুষতা থাকে অলপকে কলুষতাবোৰ আঁতৰি যায়। জন্ম জন্মান্তৰে বিষয় বাসনাত থাকে আমাৰ ইন্দ্ৰিয়বোৰ বিষয়বোৰ অতি শক্তিশালী হৈ থাকে। আৰু যেতিয়াই আমি মহাভাগৱতৰ কথাবোৰ শ্ৰৱণ কৰোঁ, কাহিনীৰ মাজত আমি সোমাই যাওঁ। যিসকলে একাগ্ৰীক্ৰমে শুনি আছে তেওঁলোকে গম পাই গৈছে যে দক্ষই যজ্ঞ পাততে সতীক মাতা নাছিল। সতীয়ে দক্ষৰ যজ্ঞলৈ যাবলৈ শিৱৰ অনুমতি বিচাৰিছিল, পোৱা নাছিল। আহি গ'ল, দেখিলে নিজৰ স্বামীৰ নিন্দা, তাতেই প্ৰাণ ত্যাগ কৰিল। এই খবৰ গৈ কৈলাশ পালেগৈ নাৰদৰ মুখেৰে। আৰু শিৱই সমৰ ভ্ৰমকত জটা ছিগি এনেকুৱা এজন পুৰুষৰ জন্ম দিছে যিটো কাম শিৱ প্ৰভু নহলেও অনায়াসে সিদ্ধ হৈ যাব। নিজে ত্ৰিশূল লৈ যাব নোৱাৰে, কাৰণ সৃষ্টিখনত 3টা দায়িত্ব দিয়া আছে। ব্ৰহ্মাক সৃজনৰ বাবে ৰজুগুণত, বিষ্ণুক পালনৰ বাবে সত্যগুণত, শিৱক দিয়া আছে তমোগুণত সংহাৰৰ বাবে। নিজে ত্ৰিশূল লৈ দৌৰি যাব পাৰিলে বধ কৰিবলৈ, কিন্তু সেইটো তেওঁ কৰা নাই। যদিও তেওঁ নিজৰ মৰ্যাদাটো লংঘন কৰা নাই, কাৰণ সমস্ত বিশ্ব ব্ৰহ্মাণ্ড প্ৰভু ভগৱন্তৰ বাক্যত বন্দী হৈ আছে। সেইকাৰণে আমাৰ যিটো শব্দ, যিবোৰ বাক্য শাস্ত্ৰত কৈছে বোলা বাক্য সমস্তে পালিবা। তুমি যিবোৰ কথাৰ উচ্চাৰণ কৰিছা এই কথাবোৰ হ'ব লাগিব সত্যৰ লগত সংগতি থকা। হোৱাই কথা কেতিয়াও ক'ব নালাগে। শাস্ত্ৰৰ সিদ্ধান্ত সত্যম ব্ৰুয়াৎ প্ৰিয়ম ব্ৰুয়াৎ এষ ধৰ্ম সনাতন। যে যিজন ব্যক্তিয়ে সত্যৰ আশ্ৰয় গ্ৰহণ কৰি সত্য কথা আৰু প্ৰিয় কথা নিজৰ বান্ধৱ কৰি লৈছে, কোনোদিন অসত্যৰ উচ্চাৰণ কৰা নাই, ভগৱন্তই চক্ৰ ধৰি তেওঁক ৰক্ষা কৰি আছে।
আমি যে শব্দবোৰ কওঁ চিন্তা চৰ্চা কৰি বাক্য কাৰোবাক কথা দিব লাগিব। যদি চিন্তা চৰ্চা নকৰাকে কথা কওঁ বাক্যটো কেতিয়াবা পালন কৰিব নোৱাৰিলে কেতিয়াবা আপোনাৰ কি হ'ব মেৰাই যাব। এতিয়া শিৱ প্ৰভু নিজে নগৈ বীৰভদ্ৰক জন্ম দিয়াৰ কাৰণ তেওঁ বাক্যত বন্দী। তেওঁ গৈ ইমান কালান্তক যমৰ নিচিনা ৰূপ ধাৰণ কৰি পোনে পোনে গৈ দক্ষক বধ কৰিব নোৱাৰে। দেৱ সমাজ চলি আছে, কাৰণ দেৱতাসকলেই আছে। অথচ নিজৰ জায়াগৰাকীয়ে প্ৰাণ ত্যাগ কৰিছে অকালতে, শংকু উঠিবই। সেয়েহে নিজৰ মৰ্যাদা তেওঁ উলংঘন নকৰাকৈ কেৱল সেই কামটোৰ প্ৰতিকাৰৰ বাবে জটাৰ পৰা জন্ম দিছে বীৰভদ্ৰৰ। আৰু সুন্দৰভাৱে এইখিনিত ঝুমুৰি ছন্দত বৰ্ণনা কৰা আছে জন্ম হোৱা বীৰভদ্ৰৰ অৱয়ৱৰ বৰ্ণনা। অতি সাৱলীলভাৱে সুন্দৰ শব্দ গাঁথনিৰে ঝুমুৰি ছন্দৰে নিজৰা বোৱাই দিছে আমাৰ অনুবাদকে। আহক প্ৰভুজনৰ কোমল সুৰেৰে আমি শ্ৰৱণ কৰি কৃতাৰ্থ হওঁ। জয় ঠিকে আছে। প্ৰথম কথা তেওঁ কিহৰ প্ৰতি বুলি কোৱা হয় গম পাইছে? পশুৰ প্ৰতি। শিৱ আইৰ নাম কি বাৰু? পশুবিলাকৰ তেওঁ স্বামী। সেয়েহে হিংস্ৰ জন্তুটোৰ ছাল এখন পৰিধান কৰা তেওঁ অৱয়ৱত আছে। আৰু তেওঁৰ বাহনটোলৈ যদি আপুনি চাই বেলেগ বাহন তেওঁ কিন্তু লোৱা নাই। কি লৈছে বাৰু গমেই পাইছে? তাৰমানে পশুকুলৰ স্বামী হিচাপে তেওঁলোকৰ মৰ্যাদাৰ লগত সংগতি ৰাখি তেওঁ কি কৰিছে? অস্ত্ৰ ৰুইছে। পশুপাত অস্ত্ৰ তেওঁ আছেতো, গম পাইছে? পশুপাত অস্ত্ৰ তেওঁ আছে। পশুপতি তেওঁ বাহনো পশুৰে। আৰু সেয়েহে বাঘ যিহেতু এটা পশু হিংস্ৰ জন্তুৰ ভিতৰত অতি শক্তিশালী, তাৰে প্ৰতীক হিচাপে তেওঁ ধাৰণ কৰিছে। আৰু তেওঁ যিটো দায়িত্ব দিয়া আছে সংহাৰৰ দায়িত্ব। সাধাৰণতে মানুহে চন্দন লেপন কৰে, হয়নে? মহাপ্ৰভু শিৱই চন্দন লেপন কৰা নাই। কি কৰিছে বাৰু? যে সীতাগ্নি ভস্ম শৰীৰৰ অস্থিবোৰ তেওঁ মালা পিন্ধিছে আৰু সীতাগ্নিক তেওঁ ভস্ম হিচাপে শৰীৰত তাৰমানে নামটো লগত যদি চাই দেৱ সমাজৰ প্ৰতিজন দেৱতাই তেওঁৰ নামটোৰ লগত জড়িত কাৰ্যখিনিৰ লগত নিজৰ সাজ পোছাক বেশ ভূষা তৈয়াৰ কৰি প্ৰতিটো নামৰে গুণ আছে। আপুনি যদি চাই সূৰ্য সৰু উদাহৰণ দিছো। সূৰ্য বুলি কওঁতে তাৰ এটা বিশেষ বস্তু আছে, তাপ শক্তিটো আৰু পোহৰ শক্তিটো। চন্দ্ৰ নামটো শুনোতেই গম পাব কিবা এটা নিৰ্মলতা। সুন্দৰ জোনাক নিশা মুকলি জেগালৈ ওলাই যাব, সঁচাকৈ জোনাক শব্দৰ যেন কোমলতা আছে। আচলতে আমি ইমান নামৰ বিশ্লেষণলৈ আগবাঢ়িব পৰা নাই, তথাপিও পশু পতিৰ লগত বাঘৰ ছালখন জড়িত হৈ আছে বুলি অনুভৱৰ পৰাই কৈছো। তথাপিও তাৰ মাজতেও যদি অধিক আপোনাৰ জ্ঞান সঞ্চিত হৈ আছে অকণমান কলে আমিও সুখী হম। জয় কিবা যদি জানি আলোচনা হয় হয় পশুপতিটো বুলি যিহেতু কোৱা যায় সেইকাৰণে চাগে পশু হয় হয় সংহাৰৰ কাৰণে দায়িত্ব আছে যে সেই বস্তুটো সেইকাৰণে দিছে। সংহাৰ শেষ অৱস্থা এজন মানুহৰ শেষ অৱস্থাই হৈছে চিতাভস্ম। আমাৰ চিতাভস্ম গংগাত বিসৰ্জন দিয়া এটা পদ্ধতি আছে, হয়নে? সেয়েহে মহাবৈষ্ণৱ শিৱয়ো চিতাভস্ম সানি সেই আত্মাটোক মুক্তি দিয়াৰ বাবে চেষ্টা যে যিজন বীৰভদ্ৰৰ জন্ম হৈছে সৰ্বসাধাৰণতে দেখোতেই তেওঁক অতি ভয় ভাৱ আহি যায়। এহেজাৰখন হাত লৈ ভয়ংকৰ ওখ মানুহ এজন সন্মুখত খাৰা হলে আমাৰো ভয় লগাটো তেনেই স্বাভাৱিক। উল্লেখ কৰিছে যে বিধুম অৱনি সম যত জলে নিৰূপম
কপালৰ মালা চাই ইতিৰে বিন্দি প্ৰকাশ হয় হাজাৰেক অস্ত্ৰ হাতে ধৰি শংকৰক মাতে সন্মুখত নিজৰ সৃষ্টিকৰ্তা পিতা শিৱক দেখা পায় এহেজাৰ হাতত অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত ভয়ংকৰ বীৰভদ্ৰই প্ৰণাম কৰি সুধিছে হে পিতা তুমি মোক কিয় সৃষ্টি কৰিলা মোৰ কৰ্তব্য কি ইমান ডাঙৰ কথা কৈছে এইটো প্ৰতিজন পুত্ৰৰ কৰ্তব্য নিজৰ পিতৃৰ প্ৰতি অনুগত হোৱা আৰু পিতাকৰ মনোবাঞ্ছা সিদ্ধিৰ বাবে আজ্ঞা লোৱা প্ৰতিজন মনুষ্যৰ কৰ্তব্য সেই আমাৰ পৌৰাণিক ৰামচন্দ্ৰৰ দিনৰ পৰাই চলি আছে পিতৃ সত্য পালনৰ বাবে শ্ৰী ৰামচন্দ্ৰই এই অহাকালি তেওঁ ৰাজসিংহাসনত বহিব লাগে কিন্তু কলৈ গুচি যাব লগা হৈছিল 14 বছৰ বনবাস ভাবিবই নোৱাৰি হয়নে 14 বছৰটো মানুহ এজনৰ জীৱন যৌৱনৰ বিশেষ সময় সেই বিশেষ সময় ইতিমধ্যে জানকী সীতাক তেওঁ ঘৰত ভংগ কৰি আনিছে সুন্দৰ সংসাৰখন আৰম্ভ কৰিব নাপাওঁতে পিতৃৰ সত্যৰ বাক্য ৰক্ষা কৰিবলৈ তেওঁ বনবাসলৈ গৈছিল এইখনেই ভাৰত এতিয়া বীৰভদ্ৰই জন্ম হৈ শিৱক সুধিছে যে পিতৃ আজ্ঞা দিয়া মোৰ কৰণীয় কি আমাৰ যদি এজন লৰাই নিৰ্দিষ্ট সময়ত ডাঙৰ দীঘল হৈ জনা বুজা হৈছে দেউতাকক যদি সোধে যে পিতা মই কোনটো ৰাস্তাৰে গ'লে তুমি সুখী হবা ইমান আনন্দ পাব দেউতাকে চিন্তা কৰকচোন এয়া ভাগৱতৰ মেছেজ নহয় ভাগৱতে আমাক কি শিক্ষা দিছে যে আমাৰ আদি গুৰু পিতা মাতাৰ আজ্ঞা লংঘন কৰাটো ভয়ংকৰ অপৰাধ বীৰভদ্ৰই জন্ম হৈ একো নুশুনি নিজৰ ইচ্ছা মতে কিবা কৰিব পাৰিলেহেঁতেন উল্লেখ কৰিছে হাজাৰেক অস্ত্ৰ হাতে ধৰি শংকৰক মাতে আজ্ঞা কৰা কি কৰিব পুৰাপুৰ সংহাৰিব হে পিতা তুমি আজ্ঞা কৰা মোৰ কাম কি অসুৰ দানৱ সকলোকে তুমি নিষেধ কৰিব দিছা নেকি ইমান পাৱাৰ শক্তিশালী আছিল যে ইচ্ছা কৰিলে বীৰভদ্ৰই অসুৰক সমস্তকে উল্লাস কৰি দিব পাৰিব আনহে নালাগে অমৃত পান কৰা দেৱতাও তেওঁ আগত তেজ দিব নোৱাৰে কিমান ভয়ংকৰ শক্তিশালী কৈছে কিবা সৃষ্টি উলটাও নুহি স্বৰ্গলৈকে যাওঁ ডাঙৰ কথা কৈছে যে ব্ৰহ্মাই এই 14 ভৱনৰ সৃষ্টি কৰি দিছে সৃষ্টিখন হয়তো উলটাই দিব লাগিব নেকি কম ডাঙৰ কথা পতা নাই সৃষ্টি উলটাই দিয়া কথা কৈছে কিমান শক্তিশালী হ'ব লাগিব কৈছে যদি তুমি মোক আজ্ঞা কৰা ব্ৰহ্মাই ৰচনা কৰা সৃষ্টিও মই উলটাই দিব পাৰো আৰু যদি তুমি আজ্ঞা কৰা অমৃত পান কৰি অমৰ হোৱা দেৱলোকক যদি জয়লাভ কৰি দিব লাগে মই জয়লাভ কৰি দিম এই আজ্ঞা লোৱা কথাটোৱে আমি যদি মহাভাৰত বিশ্লেষণৰ মাজেৰে নিজৰ জীৱনলৈ তাৰ সমস্ত তত্ত্ববোৰ আনিব যাওঁ দেখা পোৱা যায় প্ৰতিজন পুত্ৰই নিজৰ পিতৃ মাতৃৰ আজ্ঞা বিৰোধাৰ্য কৰি তেওঁলোকৰ শান্তি আৰু সুখৰ বাবে কৰ্ম কৰাটোৱে পুত্ৰৰ সৰ্বশ্ৰেষ্ঠ ধৰ্ম এহি বুলি মহাবলী থাকিলন্ত গীতাঞ্জলি পাছে ক্ৰোধ ভূতপতি বুলিলন্ত তাংক মাতি বীৰভদ্ৰৰ প্ৰাৰ্থনা দেখা পায় নম্ৰতা দেখা পায় তেওঁৰ পৰা আজ্ঞা বিচৰা দেখি খঙত আছিল যদিও শিৱৰ কিন্তু মনটো ভাল লাগিছে তেতিয়া তেওঁ আজ্ঞা কৰিছে শুনা বীৰভদ্ৰ কথা কৰিবা তুমি যথা শুনাচোন বীৰভদ্ৰ তুমি কি কৰিব লাগে অনুচৰ গণসংগে লৈয়া চলা তুমি ৰংগে মোৰ অনুচৰ সকল কৈলাসত আছে ইহঁতৰ সেনাপতি
হৈ তুমি এজাগালৈ যোৱা মূৰৰ নিজৰ অংশ তুমি চলা যজ্ঞ দক্ষ যজ্ঞ ভূমি তুমি মূৰ অংশৰ পৰাই সৃষ্টি হৈছা তুমি দক্ষ যজ্ঞ কৰিছে তালৈ যোৱা তালৈ গৈ তুমি কি কৰিবা দক্ষক মাৰি যায় যজ্ঞ সমুদায় দক্ষক মাৰিবা যজ্ঞটো তুমি ধ্বংস কৰিবা চাওক দক্ষই অহংকাৰ কৰিছিল বৃহস্পতিৰ যজ্ঞ এই ব্ৰহ্মাণ্ডত আগতেও হোৱা নাই ভৱিষ্যতেও নহব বিশাল আয়োজন কিন্তু এজন ব্যক্তিক সৰ্বক তেওঁ অৱমাননা কৰিছিল শিৱক বাদ দি গোটেই কামখিনি কৰি আছিল আৰু অৱশেষত অনিমন্ত্ৰিত হৈও শিৱৰ পত্নী সতী নিজৰে জীয়াৰী আহিছিল যদিও তেওঁ ভাল সম্বৰ্ধনা নকৰি অহংকাৰৰ ফলত বিপদত পৰিছে বীৰভদ্ৰ যাব এতিয়া কোনে বাধা দিব কাৰো বাধা দিয়াৰ ক্ষমতা নাই কৈছে যোৱা তুমি সৈন্য সামন্ত লৈ দক্ষৰ যজ্ঞত উপস্থিত হোৱা আৰু দক্ষক বধ কৰি তুমি যজ্ঞটো ধ্বংস কৰা এয়া এজন পিতৃৰ পৰা পুত্ৰৰ আজ্ঞা পাই পিতৃৰ মনোবাঞ্ছা সিদ্ধিৰ বাবে নিজৰ কৰ্তব্য বুলি ভাবি কামত অগ্ৰসৰ হৈছে আচলতে সমগ্ৰ সংসাৰখনে সেইখিনি মা আৰু দেউতাকে এখন সুন্দৰ সংসাৰ পাতি নৱবিবাহিত জীৱনত যুগ্ম জীৱনত লগ হৈ সৃষ্টিৰ কাৰ্যত যেতিয়া ৰত হয় যেতিয়া পোনাকণবোৰ কোচলৈ আহে লালন পালন কৰি দুপদভাৱে ডাঙৰ দীঘল কৰে সেই সন্তানে যেতিয়া পিতৃ মাতৃৰ আজ্ঞা পালন কৰে মাক দেউতাকৰ সুখৰ বুকু নধৰা হৈ থাকে কিন্তু তাৰ বিপৰীতে যদি গমন কৰে সেই সংসাৰ আৰু সংসাৰ হৈ নাথাকিব এই ক্ষেত্ৰত অভিভাৱক আৰু সন্তান উভয়ৰে কিন্তু কৰ্তব্য আছে উভয়ৰে নিজৰ পিতৃ মাতৃও সংসাৰৰ জীৱন যাত্ৰাত আগবাঢ়োতে কেনেদৰে তেওঁ নিজে ৰোৱা পুলিটো লালন পালন কৰিব তাৰ দায়িত্ব আছেনে নাই ধৰি লৈছো এজন ব্যক্তিয়ে তেওঁ ঘৰৰ সন্মুখতে দুটা বকুল গছৰ পুলি লগাই দিছে ধৰি লৈছো এই পুলিকেইটা ডাঙৰ নোহোৱালৈ ৰক্ষণাবেক্ষণ দিয়া দায়িত্ব আছেনে নাই সৰুতে ছাগলীয়ে খাব পাৰে বেলেগে ভাঙিব পাৰে তাক কি কৰিব লাগিব যতনাই ৰাখিব লাগিব কেতিয়ালৈকে যেতিয়ালৈকে স্বনিৰ্ভৰশীল নহয় যেতিয়া বকুল গছ ওখ হৈ যাব ছাগলীয়ে তাক ঢুকিয়ে নাপায় সেইখিনি আমাৰো কৰ্তব্য যিকোনো কাৰ্য এটা কৰাৰ আগতে নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ সম্পৰ্কে আমি সকলোৱে সচেতন হোৱা দৰকাৰ এতিয়া যদিও সমত আছিল শিৱ প্ৰভুৱে ত্ৰিনেত্ৰ গোটেই পুৰিয়ে পেলাব পাৰিব পুৰা নাই মৰ্যাদাটো ৰাখি যাত্ৰাৰ পৰা বীৰভদ্ৰক জন্ম দি তেওঁ এটা শান্তি পাইছে বীৰভদ্ৰই আজ্ঞা লৈছে আজ্ঞা দিছে আৰু পিতৃৰ আজ্ঞা পাই মহাশক্তিশালী বীৰভদ্ৰই কিদৰে গৈ দক্ষৰ যজ্ঞ লণ্ডভণ্ড কৰিছিল অতি ভয়ানক আৰু মধুৰ বিৱৰণ আছে আহক প্ৰভুজনৰ বলিষ্ঠ কণ্ঠৰে ঝুমুৰি চন্দন আমি শ্ৰৱণ কৰি এই সুন্দৰ সন্ধিয়াটো প্ৰভু ভগৱন্তৰ কথা শ্ৰৱণেৰে আমি আমাৰ আত্মাক জগাই তুলিবলৈ যত্নৱান হওঁ জয়